জীৱন এক সুন্দৰ বিভ্ৰান্তিৰ সেই অতল সমুদ্ৰতে আমি কেতিয়াবা সাঁতুৰিছোঁ, কেতিয়াবা উটি ভাহি গৈছোঁ। সময়ৰ চক্ৰত কিমান যে কাহিনী, কত যে আখ্যান, জেউতি হেৰুৱাই ক্ৰমশ ধূসৰ হৈ পৰা ক্লান্তিময় কি যে অৱসান। ক'ৰবাত বিষাদক বিচাৰি পাওঁ, ক'ৰবাত পাওঁ প্ৰাপ্তিক, ক'ৰবাত ভাল পোৱাই সাবটি ধৰে, আৰু ক'ৰবাত প্ৰত্যাখ্যানে সংগ দিয়ে। তাৰে মাজতে হঠাৎ এদিন মই তোমাক লগ পালোঁ। এনেকৈয়ে মই মোৰ অভিন্ন সংগীক লগ পালোঁ। মোৰ প্ৰাপ্য কি মই নাজানো, আনকি তোমাক কি দিব খোজো সেয়াও মই নাজানো। কিন্তু সত্যটো হ'ল, তোমাৰ সান্নিধ্যতেই মই প্ৰতিটো মুহূৰ্ত জীপাল হৈ থাকিব খোজো। বৰণীয়া জীৱনটোত ৰঙৰ কোনো অভাৱ নাছিল, প্ৰতিটো ৰঙেই আছিল ৰঙীন, দীপ্তিমান। তাৰে মাজত তুমি এক উজ্জ্বল ব্যতিক্ৰম, মোৰ জীৱন আৰু সত্তাক আৱৰি ৰখা অনন্য অপূৰ্ব এক স্বাভিমান।